গুড মৰ্নিং সকলোকে মোৰ অন্য এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাটো একাপ গ্ৰীণ টিৰে আৰম্ভ কৰিলোঁ। চাহকাপ খাই আজৰি হৈছিলোঁহে আমাৰ ঘৰৰ কাম লগা দাদাকেইজনক চাহ দিবৰে হ'ল। মোৰ আকৌ গোটেইকেইটা কাপত চাহকাপ সমান নহ'লে মনটো বৰ বেয়া লাগে, সেয়েহে আকৌ এবাৰ দি গোটেই চাহকাপকেইটাত সমান কৰি দিলোঁ চাহেৰে। বিস্কিটৰ সৈতে দাদাকেইজনক চাহ দি আজৰি হৈ ৰঙা চাহকাপ দেখিলে কিন্তু মোৰো খাওঁ খাওঁ লাগে। চাহকাপ খাই থাকোঁতে চকুত পৰিল বৰ মানিমুনি, তাকে পাত কেইটামান ছিঙি আনি গ্ৰাইণ্ডাৰত পেষ্ট বনাই দিলোঁ। তাৰপিছত চকু পৰিল মধুৰিত। মোৰ আকৌ পকা মধুৰি খাই বৰ ভাল লাগে, আপোনালোকৰ কেনেকুৱা লাগে বাৰু? মধুৰি খাই পেষ্ট বনাই থোৱা বৰ মানিমুনিখিনি বনাবলৈ ল'লোঁ। বেছি একো দিয়া নাই, নহৰু পেষ্ট, নিমখ আৰু কাটি থোৱা আলু কেইডোখৰ ভাজি ল'লোঁ। আলুখিনি অলপ দেৰি ভজা হৈ যোৱাৰ পিছত মই বৰ মানিমুনি পেষ্টখিনি কেৰাহীত দি দিলোঁ। অলপ সময়ৰ কাৰণে আলুখিনি ভালকৈ সিজিবলৈ দি মই কেৰাহীখন ঢাকি দিলোঁ। এয়া হৈ গ'ল মোৰ বৰ মানিমুনি আৰু আলুৰ গ্ৰেভি। খাবলৈ বাৰু অলপ তিতা লাগিলে, কিন্তু স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি ভাবি খাই দিলোঁ। ভাত খাই উঠিয়েই মাক অলপ সহায় কৰি দিলোঁ নতুন ব্যৱসায় এটাৰ বাবে। দেখি গম পাইছেই চাগে আচাৰৰ পেকেটবোৰ ক'ত পঠিয়াম, কি ব্যৱসায় সকলো জনাই আছোঁ নেক্সট ভিডিঅ'ত।